ফ্লাড ৰিলিফ আৰু পে ফৰ আছাম তো ইয়াতে বঢ়িয়াকৈ যোনে যি দাম দিয়ে ইয়াতে দিব পাৰিব বিপাশাই যাত্ৰা কৰি দিলে আমাক ধন্যবাদ দাদা বহুত বহুত ধন্যবাদ দাদা এইখিনি পইচা আমাৰ উঠিছে আৰু হাই ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ ফাইনেলি চাগে আপোনালোকে আজি টাইটেল আৰু থাম্বনেল চাই গম পাইছে আজি কি ভিডিঅ' হ'ব গৈ আছে আৰু মানে কি আমি গোটেইখিনি মিলি আজি ভাবিছোঁ যে যিমানখিনি পাৰোঁ ডনেশ্যনৰ কাৰণে যাওঁ আৰু যিহেতু মোৰ বা ইয়াৰ আমি হ'লোঁ ষ্টুডেণ্ট সেইটো কাৰণে আমাৰ কোনো ইনকাম নাই সেইটো কাৰণে মই সিদিনাখন ইয়াক কৈছিলোঁ যে এনেকৈ ভাই এটা কাম কৰিব পাৰি সেইটো কাৰণে আহি যাবি তো ইও ক'লে লগত আৰু আমি 5-6জন থাকিম গোটেইখিনি মিলি এতিয়া বৰ্তমান আছোঁ বাহিৰতে চাৰিআলি পূৰা ৰ'দ আপোনালোকে দেখিছে কলা পৰি গৈছে পূৰা একদম কলা ৰঙা পৰি এই ৰ'দৰ মাজতে আমি যিমানখিনি পাৰোঁ ডনেশ্যন উঠাম মানে যোনে যি টকা দিয়ে আৰু 10 টকা দিয়ে 50 টকা দিয়ে যোনে যি দিয়ে উঠাম নে কিবা সেইটো কথা নাই যিমান যি দিয়ে সেইটো কথা নাই কিন্তু মনৰ পৰা এটা দিব সেইটোৱে আৰু আমাক লাগে আৰু সেইখিনি টকাৰে আমি যিমান ঘৰ মানুহক পাৰোঁ সিহঁতৰ ৰঙীয়া বাহিৰত আচলতে বহুত জেগাত পানী উঠি আছে তো য'ত একদম নিম্নমানৰ ধৰি লওক মানুহবিলাকে একদম একো পোৱা নাই সেনেকুৱা ধৰণৰ গৈ 10 ঘৰ পাৰোঁ 20 ঘৰ পাৰোঁ কৰিব চেষ্টা কৰিম যোৱা বছৰো কৰিছিলোঁ কৰোণা সময়ত বানপানীৰ সময়তো কৰিছিলোঁ আৰু এইবাৰো কৰিম তো আমি যিমান পাৰোঁ অসমৰ কাৰণে সদায় আছোঁ সদায় সহায় কৰি যাম জয় অসম তো এতিয়া ডনেশ্যন কৰা আৰম্ভ কৰোঁ তো আপোনালোকে চাই তো গাইছ এইটো মই যোৱাকালি ৰাতি বনাইছিলোঁ চাগতে লেখা আছে ফ্লাড ৰিলিফ আৰু পে ফৰ আছাম তো ইয়াতে বঢ়িয়াকৈ যোনে যি দাম দিয়ে ইয়াতে দিব পাৰিব বিপাশাই যাত্ৰা কৰি দিলে আমাক ডনেশ্যনটোত বহুত বহুত ধন্যবাদ আমি আৰু আৰম্ভ কৰোঁ ভাই আৰু বেলেগ যাওঁ আৰু ভাই আৰু আমাৰ আৰম্ভণিটো হৈ গ'ল এতিয়া আমি দোকান দোকানে যিমানখিনি মানুহে দিয়ে কৰিম যিখিনি পাৰে কিবা এটা দিয়ক আৰু বান সাহাৰ্যৰ কাৰণে যি পাৰে আৰু দাদাৰ দোকানত আহিছোঁ আৰু দাদাই কিবা এটা মানে সহায় কৰি দিব বান সাহাৰ্যৰ কাৰণে বহুত বহুত ধন্যবাদ দাদা তো গাইজ আমাৰ গোটেইখিনি ডনেশ্যন কৰা হৈ গ'ল আৰু গোটেইখিনি চাৰিআলি যিমান পাৰোঁ আমি উঠালোঁ আৰু একদম ভাগৰ লাগিছে বেয়া ৰ'দ দিছে নহয় আজি তো অৱস্থা বেয়া কৰে তো আৰু মাত্ৰ নহয় গৈছে তো এতিয়া বস্তু কিমান উঠিল কি গম নাপাওঁ ধুনীয়াকৈ এতিয়া ঘৰত গৈ তো কিমানখিনি টকা কি হয় চাম চাই কিনে যদি পাৰোঁ আজি গধূলিকৈ বজাৰ কৰিম যদি এনাৰ্জি একদমেই নাথাকে গা চা মানে বেয়াই থাকে তেনেহ'লে কালি মৰ্ণিং বজাৰ কৰি পৰহি দিম আৰু যদি আজি বজাৰ কৰিব পাৰোঁ তেনেহ'লে কালি আমি ডনেশ্যনটো মানে ৰিলিফটো দি দিম চ' এতিয়া ডাইৰেক্ট লগ পাই আছোঁ ঘৰৰ পৰা আৰু ফাইনেলি আহি পালোঁ ঘৰত এতিয়া এইটো আনবক্সিং কৰিব লাগে আৰু চাওঁ কিমান কি টকা উঠিছে আৰু সেই হিচাপত আমি কিমানজন মানুহক দিব পাৰোঁ সেইটো হ'ব তো এতিয়া খোলোঁ তোমালোকে আনবক্সিংটো চাই লওক টোটেল এইখিনি পইচা আমাৰ উঠিছে আৰু এতিয়া বহুখিনি পইচা উঠিছে তো এতিয়া গণিব লাগে আৰু তো গাইছ এতিয়া আমি দালিটো পঠাইলোঁ এনেকৈ এটা টাকা পঠাই আছোঁ আৰু এইফালে বজাৰ আমাৰ হৈ আছে এইফালে ৰূপম দা আহি গৈছে আমাক অলপ সহায় কৰি দিব পেকিঙত এইফালে মিল্কী দা চবেই আহি গৈছোঁ তো গাইজ ফাইনেলি বজাৰ তজাৰ কৰা হৈ গ'ল আৰু ইয়াতে কি আনিছোঁ প্ৰথমতে দেখাই দিওঁ এই আছে চাউল আছে ইয়াতে 20 কেজি এইফালে দালি আছে এইফালে চয়াবিন আছে তেল আছে আলু
এফালে আছে চাবোন, এফালে আছে বিস্কুট, এয়া পানীৰ এটা মানে আৰু এটা হেৰি আনিব লাগিব, পেকেট আৰু এটা আনিব লাগিব। এফালে আছে মানে কিলাৰ, এই মহ যে মাৰে, সেই গোটেইখিনি মানে যিখিনি দৈনন্দিন জীৱনত লাগে সেইখিনি আনিছোঁ। তাৰো উপৰি ধৰি লওক এই মহৰ পেকেট, মানে মহ মাৰা পেকেট, তাৰপৰা এইফালে চাবোন, এইখিনি এক্সট্ৰা যিখিনি আছে সেইখিনি আমি আনিছোঁ যাতে গোটেইখিনি মানুহে মানে ভাল ভাল বস্তু পায়। আমি মানে এনেকুৱা কৰা নাই যে আমি 30 ঘৰ 40 ঘৰ মানুহক দিম কিন্তু কম কমকৈ দিম, সেনেকুৱা কৰা নাই। ভাল ভাল বস্তু দিছোঁ যাতে 20 ঘৰ মানুহে বা 10 ঘৰ মানুহে যদি পায় ভালকৈ জানো পায়। তো গাইজ আমি ভাবিছোঁ 20 ঘৰ মানুহক দিম, আৰু যোৱা বছৰো আমি 15 ঘৰ মানুহক দিছিলোঁ কিন্তু পইচা অলপ কম আছিল, আৰু এইবাৰ যি ভালেখিনি পইচা উঠিল আজিৰ দিনটো, আৰু সেইখিনি মিলি আমি মানে বহুত ভাল ভাল বস্তু কাৰণে আছোঁ আৰু বেছি বেছি পৰিমাণৰ দিম যাতে যিখিনিক দিওঁ ভাল ভাল বস্তু পায় আৰু কেইদিনমান বঢ়িয়াকৈ মানে চলিব পাৰে। সেইটো কাৰণে ইয়াতে আমি বেছি দেৰি নকৰোঁ, 8টা বাজিলে তো গোটেইখিনি প্ৰথমতে পেকিং কৰোঁ, আৰু পেকিং কৰি অহাকালি 10টা বজাত ৰাতিপুৱা আমি ৰঙিয়াৰ একদম নিম্নমানৰ যিখিনি মানুহ আছে, যিখিনি ধৰি লওক চৰকাৰৰ পৰা অলপমান মানে পোৱা নাই বেছিকৈ, তো তেওঁলোকক গৈ কিনে ধুনীয়াকৈ আমি সহায় হাত আগবঢ়াম। তো দেৰি নকৰোঁ, পেকিং কৰোঁ আৰু কালিৰ বাবে ৰেডি হওঁ। তো গাইজ ফাইনেলি আমাৰ গোটেইখিনি পেকিং হৈ গ'ল, আৰু ইয়াতে টোটেল আছে 20টা পেকিং, আৰু ইয়াতে পানী বটল মানে এটা সেই আছে আৰু কাৰ্টন আছে, আৰু অহাকালি আৰু এটা কাৰ্টন লৈ ল'ব লাগিব। বাকীখিনি গোটাই ৰেডি, আৰু অহাকালি এতিয়া যাম আৰু যাই কিনে বস্তুখিনি কালি বিলাব লাগে। কেমেৰা বন্ধ কৰোঁ, লগ পাই আছোঁ অহাকালি ৰাতিপুৱা। তো গাইজ আজি হ'ল নেক্সট ডে, আৰু আজি দিব গৈ আছোঁ আমি যিখিনি ধৰি লওক আপোনালোকে দেখিলে পইচা তোলাৰ পৰা বজাৰ কৰিলে গোটেইখিনি দেখিলে। আৰু মৰ্ণিং মানে কি হ'ল, দাদাজনে আৰু অলপমান পইচা মানে ডনেট কৰিলে, মানে চিনাকি দাদাজনে। তো সেইটো কাৰণে ভাবিলোঁ আৰু কেইজনমানক দিয়া যাওঁ, কেইঘৰমানক। তো সেইটো কাৰণে 20ৰ পৰা 25 ঘৰ মানুহক আমি টোপলা বান্ধিলোঁ, আৰু ফাইনেলি গোটাই ৰেডি। 3টা বজালৈকে আমি গোটাইখিনি ওলাই যাম। ৰঙিয়াৰ এটা বহুত মানে ধৰি লওক বহুত বেয়া পৰিস্থিতি আছে, তো তেওঁলোকক গৈ কিনে গোটাইখিনি বান্ধিলি দি দিম। চ' মই শেষলৈকে একদম চাই থাকক। গাড়ী এখন ভাড়া কৰিছোঁ, মানে ইমানখিনি বস্তু লৈ যাব লাগিব তো, চ' সেইটো কাৰণে আহিব 3টামান বজাত। তো এতিয়া যাওঁ, তো চাই থাকক। তো গাইজ ফাইনেলি আমাৰ বান সাহাৰ্য দিবৰ কাৰণে যাত্ৰা আৰম্ভ কৰি দিলোঁ। তো এইফালে ঋতুৰাজ দাও আহি পাইছে, আৰু এতিয়া আগৰ ফালে আমাৰ গাড়ী মানে বেটাৰী গাড়ী এখন পঠাই দিছোঁ গোটেইখিনি বস্তু, আৰু বহুতকেইটা ল'ৰাই পেলাই গুচি গৈছে। এইফালে আৰু কেইটামান আমাৰ লগৰে আহি আছে গোটেইখিনি মিলি। তো আমি প্ৰায় 9জনমান যাম। আৰু নেক্সট টাইম বহুত ভাল লাগি আছে। আগৰ বাৰো 15 কৰিছিলে, এইবাৰ 25 ঘৰ। চবকে শেষলৈকে চাই থাকক, আৰু এতিয়া আমি সোনকালে যাওঁ কাৰণ বতৰ কেতিয়া কি হয় পাত্তা নাই। তো গাইছ ইয়াতে আমাৰ বেটাৰী গাড়ীত গোটেইখিনি বস্তু পঠাই দিছোঁ, আৰু 4জনমান আমাৰ ভাইলোক ইয়াতে পূৰা বহি লৈছে। চাওঁ তাতে বস্তু আছে, আৰু ইয়াতো আহি গ'ল হিচিকাছ আৰু কৈছে বোলো আমি ৰঙিয়া, আৰু ইয়াতে মানে ঠাইটো চিনি নাপাওঁ। ইয়াতে ভাইহঁত আহি গৈছে যোনে আমাক কৈছিল। তো সিহঁতে আমাক মেইন ঠাইটো লৈ যাব, মানে ৰঙিয়াৰ অলপ ভিতৰৰ ফালে যাব লাগে, মানে য'ত একদম বহুত বানপানী হৈছে তাতহে আমি যাম। একদম চাই থাকক। আৰু এতিয়া ইয়াৰ পৰা 3 কিলোমিটাৰমান হয়, ৰ'দ দিয়াৰ কাৰণে পানীখিনি শুকাই গ'ল। আৰু ইয়াতে ক'লে মানে এক গল পানী হৈছিল এইখিনি ঠাইত য'ত আমি যাই আছোঁ বৰ্তমান। তো ৰ'দটো দিয়াৰ কাৰণে ভালো হৈছে, মানে সোনকালে পানীখিনি শুকাই গ'ল। আৰু সৰহ গাড়ীখন কিবা আহিলে বহুত টাইম ৰখিলোঁ, ইয়াতে বস্তুখিনি ইয়াতে আছিল। বেগত গৈছিলি ড্ৰাইভাৰৰ খং উঠি গৈছে। চ' এতিয়া বেছি দেৰি নকৰোঁ, দেৰি হৈয়ে গ'ল অলৰেডি। বাকী এইবাৰ এন্দক পিছে যাওঁ, এইবাৰ আগে নাযাওঁ। এই তোমাৰ ঘৰ একো নাই দে। তো গাইজ প্ৰথম যাত্ৰা আমাৰ হৈ গ'ল ছাকচেছফুলি, মানে আৰম্ভ হৈ আছে। তো গোটেইখিনি যাতে ভালে যায় সেইখিনি আৰু এতিয়া আগৰ ফালে যাওঁ। আমি 25 ঘৰ মানুহ গোটেইখিনি কমপ্লিটকৈ দি থৈ আহোঁ। আপোনালোকৰ ইয়াতে পুৰা একদম পানী উঠিছিল। তো আমি লগৰখিনি মিলি দাদাহঁতক সহায় কৰিম বুলি আজি আহিলোঁ। যোৱাকালি মানে পইচা তুলি ল'লোঁ, আৰু এতিয়া এওঁলোকক যিমানখিনি পাৰোঁ আমি ডনেশ্যনৰ কাৰণে চেষ্টা কৰিম।
এটা ঠাইত আমি দি আহিলোঁ এইফালে আগৰ ফালে যাব এতিয়া দাদা আছে লগ পালোঁ আহো দিয়ক মানুহ আছে আহিলো অঁ খাইছো লগকেইটা মিলি কিনে বান সাহায্য দিম বুলি আৰু চৰকাৰৰ পৰা দিছেনে আপোনালোকক কিবা কিবি বাইদেউ চৰকাৰৰ পৰা কিবা এনে সেনেকৈ সহায় কৰিছেনে অঁ ঠিক আছে লগৰকেইটা মিলি কিনে এইখিনি কৰিলোঁ মানে কোনো চৰকাৰৰ ফালৰ পৰাই নহয় কোনো NGO নহয় আমি মানে লগৰকেইটা মিলি কিনে এনেকৈ কৰিলোঁ আহো দিয়ক তো গাইজ ফাইনেলি আমাৰ মিছন কমপ্লিট তো ছাকচেছফুলি গোটেইখিনি হৈ গ'ল তো ভাইয়া তো আমাৰ মিছনটো ছাকচেছফুলি হৈ গ'ল সিদিনা কিমান ৰ'দত আমি পইচা তুলি মই মানে এইবাৰ কোনো ধৰণৰ এক্সট্ৰাকৈ ভিডিঅ' বনাই ডনেশ্যনৰ কাৰণে সকলোৰে পৰিস্থিতি বেয়া তো মানে যোনে যি পাৰে অনলাইনতো কিছুমানে দিছে আৰু তাৰোপৰি মানে কি কৰিছোঁ আমি পইচা তুলি কিনে গোটেইখিনি মিলি আজি ফাইনেলি মিছনটো আমি কমপ্লিট কৰি দিলোঁ তো গাইজ কেনেকুৱা লাগিছে একদম গুলি আৰু আৰু এই ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হ'ল আমাৰ নিচিনা আৰু 10জনে জনে আনক সহায় কৰে তো সেইখিনিয়ে কথা বাকী লাইক কমেণ্ট শ্বেয়াৰ কথা আজি নকওঁ বাকী আপোনালোকে জাষ্ট এই ভিডিঅ'টো চাই কিনে মটিভেট হওক আৰু আন 10জনক সহায় কৰক চ' বিপদৰ সময়ত ইজনে ইজনক সহায় কৰিব লাগে সেইখিনিয়ে বাই বাই তো লগ পাম এটা নতুন ভিডিঅ'ৰ লগত